কেইটামান বেলি ফুলৰ গুটি ভাজি ল'লোঁ। কেইটামান প্ৰিয় বন্ধু বান্ধৱীসকল, আজি মই এটা কিনি আনিছিলোঁ। মই এয়া চিপছ কেইটামান মই লৈ লৈছোঁ। লৈ পেলাই অকণমান ঘিউ দি পেলাই ভাজিবলৈ লৈছোঁ। 3 মিনিটমান এনেকৈ ভাজি থাকিম। মই শুকান চিৰা ছটিয়াই দিছোঁ। এইকেইটা অকণমান ইয়াৰ লগতে ভাজি ল'ম। ভাজি লৈ এইখিনি ঠাণ্ডা হোৱাৰ পিছত মিক্সিত দি পেলাই গুড়া কৰি ল'ম। এতিয়া প্ৰায় হৈ গ'ল। এয়া এইখিনি মই কাঢ়ি লৈছোঁ। অকণমান ঠাণ্ডা হোৱাৰ পিছত এয়া মই মিক্সিত দি পেলাই গুড়া কৰি ল'ম। ইয়াখিনি একেটা কেৰাহীতে মই কেইটামান মখনা অকণমান ভাজি ল'ম। এয়া সেই জুচৰ লগত সকলোখিনি একেলগ কৰি পেলাই মই গাখীৰ দি পেলাই এয়া গুড়াখিনি গাখীৰৰ লগত মিহলাই এয়া জুচ বনাই দিলোঁ। এয়া আমাৰ জুচ 4 গিলাচ হৈ গ'ল। ইয়াতে মই অলপ চিয়া চিডছ মিক্স কৰি দিম। চিয়া চিডছখিনি অলপ আগতে তিয়াই থৈছিলোঁ মই 2 ঘণ্টামানৰ আগত। ইয়াতে 2-এটা আলমণ্ডো আছে। এয়া ইয়াতে অলপ মই মখনা অকণমান দেখিবলৈ ভাল লগাৰ কাৰণে ওপৰতে অকণমান দি দিছোঁ। ভাজি লোৱা মখনা আছিলে, অলপ দি দিছোঁ। ইয়াতে অকণমান চেৰি কাটি দিছোঁ। অকণমান চেৰি দিছোঁ। তাৰপিছত এয়া মই কেইটামান ডালিমৰ গুটি দি দিছোঁ। এয়া আমাৰ জুচ তৈয়াৰ হৈ গ'ল। এতিয়া আমি পৰিৱেশন কৰিব পাৰোঁ। আমাৰ মানুহ 4জন, গতিকে 4 গিলাচেই বনাইছোঁ। গতিকে এনেকৈ আপোনালোকেও বনাই খাবচোন। এইটো বহুতেই হেল্ডি হয় আৰু এইটো বনাই খাবলৈ যত্ন কৰিবচোন। আজিৰ ভিডিঅ'টো আমাৰ ইমানেই। নমস্কাৰ।